তো নমস্কাৰ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালো আৰু মই আজি লৈছো আপোনালোকৰ বাবে এটা নতুন ভিডিও আৰু এই ভিডিওটোলৈ আপোনালোক সকলোকে স্বাগতম জনালো। তো বহুত দিন ধৰি মই মানে ভিডিও আপলোড দিয়া নাই, সেইদিনাখন এটা দিছিলো আৰু আজি এটা লৈছো আপোনালোকৰ বাবে নতুন ভিডিও আৰু আজিৰ ভিডিওটোত মই দেখাম মানে মোৰ লগত কেইটা মোবাইল ফোন আছে আৰু মই কোনটোৰে কি কাম কৰো। তো আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব, ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো মই কোনটোৰে কি মানে কাম কৰো সকলোখিনি আজি মই আপোনালোকক এই ভিডিওটোৰ জৰিয়তে জনাম। তো আপোনালোকে ভিডিওটো চাই থাকক। মই এতিয়া বৰ্তমান আপোনালোকক দেখাও কোনটো মোবাইলেৰে মই কি কৰো। তো ইয়াতে মোৰ মানে 4টা মোবাইল ফোন আছে, আপোনালোকে দেখিছে নিশ্চয়। এই 4টাৰে মই দেখাই দিছো কোনটোৰে কি কৰো। তো মই প্ৰথমে আপোনালোকক দেখাই দিছো। তো এই মোবাইল ফোনটোৰে মই ভিডিও শ্বুট কৰো। তো এটো ভিভোৰ মোবাইল হয়। তো এইটোৰে মই ভিডিও বিলাক শ্বুট কৰো আৰু এইটোৰে মই মানে ভিডিও বিলাক এডিটিং কৰো আৰু এইটো মানে এনি মই অলপ কিবা কিবি চলাও, এনি মানে অলপ ইউজ কৰো নৰমালি। আৰু এইটোত মানে সকলোখিনি কন্টাক্ট বিলাক আছে বা ইউপিআই কিবা কিবি এইখিনি মই এইটোতে ইউজ কৰো আৰু সকলোখিনি ইয়াতে কন্টাক্ট কিবা কিবি সকলোখিনি ইয়াতে আছে। ইয়াত অলপ WhatsApp বা Instagram এনেকুৱা কিবা কিবি মই চলাও অলপ। আৰু বাকি যেটো ফোনেৰে শ্বুট হৈছে ভিডিও সেই ফোনটোৰে মই মানে আজি ভিডিও শ্বুট কৰিছো। এনেকে মাজে মাজে মানে দেখাও মই ভিডিও শ্বুট কৰি। তো এনেকেই মানে মই ভিডিও শ্বুট কৰো আৰু। তো এইকেইটাই মোৰ মোবাইল আপোনালোকক দেখাই দিলো আৰু কোনটোৰে কি কৰো মই মানে কৈ দিলো আপোনালোকক। তো আপোনালোকে গম পালে নিশ্চয়। তো আজি ভিডিওটো ইমানেই আছিল, যদি ভাল পালে তেন্তে লাইক কৰি দিব।